এইটো সাইডত থৈ ল আমি আহিছো আজি এইটো হয় ক্ৰপ টপ এইটো ক্ৰপ টপ হয় আৰু ইয়াৰ লগত আজি আহিছো বহাগী মেলালে আৰু বহাগী মেলাৰ ভিতৰতনো কি আছে চাই আহোঁ এতিয়া আমি বহাগী মেলাৰ ভিতৰলৈ সোমালোঁ আৰু ইয়াতে বহুত চাদৰ মেখেলাৰ দোকান দেখিলোঁ আমি আৰু ইয়াতে বিহুৰ কৰ্মশালা হৈ আছে ইয়াত ইমান ধুনীয়া ধুনীয়া বেগ আছিল আৰু ইয়াৰে মোৰ এই পিংক কালাৰ মাজৰ তলত থকা বেগটো বহুত বেছি পচন্দ হৈছিল খালি লোৱা নহ'লে আৰু ইয়াৰ পাছত খাইছিলোঁ আমি দহি ফুচকা ইয়াৰ দহি ফুচকাটো বহুত বেছি টেষ্টি হয় সেইটো কাৰণে আমি খাইছিলোঁ ইয়াৰ পৰা আমি এতিয়া বহাগী মেলাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি কাপোৰ চাব যাম ইয়াতে আমি আহিলোঁ কাপোৰ চাবৰ কাৰণে আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে বুলি মই ক'ব নোৱাৰিম বহুত ভাল ভাল কালেকশ্যনবোৰ অহাই নাই এইটো সাইডত থৈ ল আপুনি এজনে মোক চেনেলটো কুমিক্সিটো সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ আজি মই বিহুত কি শ্বপিং কৰিলোঁ আপোনালোকক সেইবোৰ দেখাম আৰু দেৰি নকৰোঁ লেটছ ষ্টাৰ্ট দি ভিডিঅ' আৰু ফাৰ্ষ্টতে মই ফ্লিপকাৰ্টৰ পৰা কি বিহুৰ কাৰণে কি বস্তু ল'লোঁ সেইটো দেখাম আৰু তাৰপাছত মই ওচৰ পাজৰ দোকানৰ পৰা কি ল'লোঁ সেই আপোনালোকক মই দেখাম তো ফাৰ্ষ্টত মই ফ্লিপকাৰ্টৰ পৰা কি লৈছিলোঁ ফ্লিপকাৰ্টৰ পৰা মই এটা লৈছিলোঁ ছানস্ক্ৰীন আৰু এতিয়াতো ছামাৰ ছিজন ষ্টাৰ্ট হৈ গৈছে ছানস্ক্ৰীন বহুত জৰুৰী হয় সেইটো কাৰণে ৰ'দত ওলোৱাৰ আগত সদায় ছানস্ক্ৰীন লগাব লাগে চ' মই এইটো লৈছোঁ আৰু ইয়াৰ মই লিংক তলত ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু ইয়াৰ যিটো স্মেল হয় ন বহুত বঢ়িয়া হয় বহুত ভাল লাগিছে মোৰ এইটো আৰু ইয়াৰ পাছত মই লৈছোঁ এনেকুৱা এটা এইটো আপোনালোকে বহিব পাৰিব আৰু ইয়াতো এইটো আপুনি ড্ৰয়িং ৰুমত ধুনীয়াছে সজাইও থ'ব পাৰিব নিজৰ ৰুমতো থ'ব পাৰিব বহুত বহিবলৈ ধুনীয়া হয় চব আৰু আপোনালোকে ডেক'ৰেশ্যনৰ কাৰণে এইটো ইউজ কৰিব পাৰে আৰু মই এইটো আনিছোঁ ইউটিউবত ইয়াত বহি পেলাই ভিডিঅ' বনাবৰ কাৰণে আৰু আপোনালোকেও আনি ল'ব পাৰে বহুত ভাল হয় আৰু ইয়াৰ প্ৰাইচ মই আপোনালোকক ইয়াৰ লিংকটো দি দিম আৰু ইয়াৰ পাছত মই আনিছোঁ এইটো আনিছোঁ আৰু এয়া মই আপোনালোকক খুলি দেখাইছোঁ পইচা 20 টকাও সোমাই আছে আৰু ইয়াৰ কোৱালিটি বহুত ধুনীয়া হয় আপোনালোকে মই ওচৰৰ পৰা দেখাম এয়া চব কোৱালিটিটো বহুত ধুনীয়া হয় আজিকালি পুৰা ওলাইছে ন এনেকৈ লগাই পেলাই যোৱাটো আগতে আমি মাহঁতে যেতিয়া এনেকৈ লগাই আমাৰ বহুত হাঁহি উঠে ন দেখিবলৈ কিন্তু আকৌ এতিয়া সেই আগৰ ডিজাইনবোৰে ওলাইছে আৰু এইটো মোৰ বহুত ভাল লাগে এইটো এই তিনিটা বস্তু মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ আৰু এতিয়া মই লোকেল ষ্ট'ৰৰ পৰা কি লৈছিলোঁ আপোনালোকক দেখাম আৰু মই এতিয়া দেখাম ভণ্টিৰ কাপোৰো দেখাইছোঁ হা আৰু তাই পিন্ধিও দেখাই দিব আপোনালোকক ফাৰ্ষ্টত দেখাইছোঁ এয়া তাই এটা টপ লৈছে এনেকুৱা এইবোৰ টপ আজিকালি পূৰা ওলাইছে দোকানত মানে নতুন ষ্টাইলৰ টপ নায়েই গম পায়নে সেইটো কাৰণে কি ক'ম আৰু পূৰা ওলোৱা মানে ইমান ভাল নলগা টপবোৰেই লৈ আহিব লগা হৈছে বিকজ দোকানত একো নতুন ষ্টক নাই খালি ইয়াৰ যিটো নেক ডিজাইন হয় এইটো মোৰ ভাল লাগিছে সেইটো কাৰণে তাইক মই ল'ব ক'লোঁ আৰু ইয়াৰ কালাৰটো ভাল হয় ইয়াৰ কালাৰটো আপোনালোকে চাওক কালাৰটো ভাল হয় কিমানো ৰঙা নীলা হালধীয়াকৈ পিন্ধি থাকিম সেইটো কাৰণে ইয়াৰ কালাৰটো বহুত মৰম লগা কাৰণে মই এইটো কালাৰ আনিবলৈ ক'লোঁ তাইক সেয়া ভালেই লাগিছে অভাৰঅল টপটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু এতিয়া তাই পিন্ধি দেখাব এইটো
আৰু ইয়াৰ পাছত তাই আৰু এটা টপ ল'লে আৰু সেই টপটো আপোনালোকক দেখাইছোঁ এইটো এটা এনেকুৱা হোৱাইট প্ৰিণ্ট আছে ইয়াত এই টপটো আপোনালোকে দেখিবলৈ মোৰ অকণো ভাল লগা নাছিলে আপোনালোকৰো চাগে ভাল নাই লগা এতিয়া কিন্তু পিন্ধি চালত মোৰ কিবা এটা মানে তাই পিন্ধি চাইছিল তাত আৰু তাই পিন্ধি চালত দেখি মোৰ ভাল লাগিলে তাইক সেইটো কাৰণে ক'লোঁ যে এইটো লৈ লওঁ ভাল লাগিছে এয়া এনেকুৱা প্ৰিণ্ট আছে চব আৰু তাই মানে টাইট কাপোৰ নিপিন্ধে সেইটো কাৰণে মানে অলপ লুজ লৈছে তাই এয়া আৰু যিটো ইয়াৰ নেক ডিজাইনটো মোৰ ভাল লাগিছে এইটো অলপ আৰু বেক চাইডো এনেকুৱা প্ৰিণ্ট আছে আৰু ভালেই লাগিছে এইটো ড্ৰেছ আৰু আপোনালোকক এয়া পিন্ধি দেখাই আছে তাই আপোনালোকে ফ্লিপকাৰ্টৰ সেই বস্তুখিনি চালে আৰু ভণ্টিৰ কাপোৰো চালে আৰু এতিয়া আহিছে মোৰ কাপোৰৰ বাৰী আৰু ফাৰ্ষ্টত মই কি দেখাম মই দেখাইছোঁ এয়া এটা ব্লেক টপ হয় এইটো চব মই ভালদৰে দেখাম বাৰু এই টপটো ন মোৰ বহুত বেছি ভাল লাগিছে চব ইয়াত এনেকুৱা আছে আৰু এয়া হৈছে উলেন টপ উলেন হয় খালি ইমান মানে বেছি গৰম নুঠিব মানে পিন্ধিব পাৰিম আৰু গৰম দিনতো আৰু ইয়াৰ ভিতৰত আমি এটা ইনাৰ লগাব লাগিব ইয়াৰ লগতে মিলা ব্লেক কালাৰ ইনাৰ লগাব লাগিব তাৰপিছত এয়া বহুত ধুনীয়া হয় আৰু ডিজাইনটো হয় ক্ৰপ টপ এইটো ক্ৰপ টপ হয় আৰু ইয়াৰ লগত আপোনালোকে হাই ৱেষ্ট জিন্স লগাব লাগিব আৰু আপোনালোকে ধুনীয়াছে এবাৰ পিন্ধিব পাৰিব আৰু এইটো ডিজাইন এতিয়া পূৰা ওলাইছে আৰু আপোনালোকেও যদি ভাল লাগিছে তেতিয়াহ'লে ল'ব আৰু বেক চাইডটো এয়া হয় এনেকুৱা হয় আপোনালোকেও পিন্ধি দেখুওৱা হ'লে বেছি ভাল লাগিলে হয় খালি মই আৰু পিন্ধি নাই দেখুওৱা এইটো টপ আপোনালোকে চালে আৰু ইয়াৰ পাছত মই আৰু এটা টপ লৈছোঁ এইটো টপ এইটো বেবী পিংকত হয় মোৰ কেলৈ জানো পিংক কালাৰটো ইমানেই বেছি ভাল লাগে মানে মই বেয়া পোৱাও যদিও নহয় মানে মোৰ চকুবোৰ তালৈকে যায় চকুটা তালৈকে যায় মানে ভাল লাগে বহুত মানে পিংক কালাৰটো মোৰ চব আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ এয়া আৰু ইয়াতে চেইন আছে চেইনৰ হেৰি আছে আৰু এই টপটো মই কিয় লৈছোঁ আপোনালোকক কৈছোঁ এই টপটো হাই ৱেষ্ট জিন্সৰ লগতো ধুনীয়াছে হৈ যাব আৰু লগতে আপোনালোকে আজিকালি শাৰী চাৰীৰ লগত এনেকুৱা টপবোৰ পেয়াৰ কৰে চ' আৰু কি ক'ম আৰু কুৰ্তিহে আহিছে আৰু হেৰিৰ লগতো লং স্কাৰ্টৰ লগতো এইবোৰ ধুনীয়াছে মিলি যায় আৰু ভাল লাগে দেখিবলৈ আৰু চাদৰ মেখেলাৰ লগতো এইবোৰ ধুনীয়াছে চলি যায় সেইটো কাৰণে মই এইবোৰ চব কামৰ কাৰণে এইটো লৈছোঁ টপ আৰু এইটো হৈ গ'ল আৰু ইয়াৰ পাছত মই দেখাইছোঁ লাষ্ট এই টপটো লৈছোঁ এই টপটো কিয় লৈছোঁ আপোনালোকক কৈছোঁ এই টপটো হেৰি কি কয় এও একেটাই এয়া আমি শাৰীৰ লগতো পিন্ধিব পাৰিম চাদৰ মেখেলাৰ লগতো পিন্ধিব পাৰিম আৰু মই ইয়াৰ পাছৰ ভিডিঅ'টোত ইয়াৰ লগত এই টপবোৰৰ লগত কেনেদৰে শাৰী বা চাদৰ মেখেলা পিন্ধিব পাৰি আপোনালোকক মই দেখাম আৰু এয়াও আপোনালোকে হিন্দী চিৰিয়েল বা আছামিজ চিৰিয়েলবোৰত দেখিছে নাই জানো এনেকুৱা টপৰ লগত এনেকুৱা স্কাৰ্টবোৰ পিন্ধে বহুত ভাল লাগে দেখি পেলাই আৰু তো ময়ো তেনেকৈ পিন্ধিম বুলি এইবোৰ টপ লৈছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপুনি যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰি থৈছে কথাই নাই আৰু তো অতি সোনকালে এটি নতুন ভিডিঅ'লৈ আহিছে টিল দেন বাই বাই